আৰু এটি সুখবৰ দিবলৈ ওলাইছোঁ তোমাৰ মাধ্যমে তোমাৰ চেনেলটোৰ মাধ্যমেৰে অতি সোনকালে আমাৰ বৈতামাৰী আমাৰ দক্ষিণ বৈতামাৰী খাঙৰি ইউটিউববাসী ৰাইজ আপোনালোক কেনে আছে সুপ্ৰভাত আজি মই বহুত দিনৰ পিছত ব্লগ বনাবৰ কাৰণে আহিলোঁ এক্সাইটেড নাৰ্ভাছ চব হৈ আছোঁ মই মানে কি ক'ম ভাবিয়ে পোৱা নাই ব্লগটো ষ্টাৰ্ট কৰি ভাবি আছোঁ কি ক'ম মানে পাহৰি গৈছোঁ ব্লগ কেনেকৈ বনাম তাৰপিছত এনিৱেজ আজি মেইন কথাটো হৈছে যিটো উদ্দেশ্যত আজি ভিডিঅ'টো কৰা হৈছে সেই উদ্দেশ্যটো হৈছে যে মই যিখন বিহু একাডেমীত বিহু শিকোঁ আজি তাৰে পৰীক্ষা আজি ছাৰে কৈছে ব্লগ বনাব মই নিজে নাৰ্ভাছ হৈ আছোঁ মই মানে ব্লগত কি ক'ম বুলি তাৰপিছত ছাৰে কৈছে যিহেতু মই ছাৰৰ কথা অমান্য কৰিব নোৱাৰোঁ একেবাৰে তো ব্লগত আগত কি হৈ থাকে আপোনালোকে চাব মই বৰ্তমান আছোঁ মোৰ ৰুমত মানে মই বঙাইগাঁও ৰুমত য'ত মই থাকোঁ তো মই বঙাইগাঁও ৰুমত আছোঁ ইয়াৰ পিছত মই যাম মোৰ ঘৰত যদি বিহু বুলি ক'লেই আৰু চবে জানে অলপমান মেখেলা চাদৰ পিন্ধিলে ভাল লাগে ন তো মই ৰুমৰ পৰা মই ডাইৰেক্টলি যাম মোৰ ঘৰত যাই পিনি মই ড্ৰেছটো কৰি ল'ম ড্ৰেছটো কৰি মই ডাইৰেক্ট এক্সাম চেণ্টাৰত আহিম তো অলপমান ৱেইট কৰক আগলৈকে চাই থাকিব কি হয় কি নহয় তো গাইজ এতিয়ালৈকে বাই তো গাইজ মই ফাইনেলি ইয়াতে আহি পালোঁ আৰু মই আহিছোঁ ঘৰৰ পৰা স্কুটিখন লৈ মামা দিয়া স্কুটি আৰু মই এইখন স্কুটি ইয়াতে থৈ দিলোঁ এতিয়া মই ভিতৰলৈ যাওঁ ঠিক আছে গাইজ চাই থাকক কি হয় লগ পালোঁ মাইনাক লগ পালোঁ এতিয়া খ শাখাৰ ষ্টাৰ্ট হৈছে ক শাখাৰটো হৈ গ'ল এতিয়া খ শাখাৰটো হৈ আছে মই এতিয়া ছাৰৰ ওচৰলৈ যাম আজি প্ৰগ্ৰামৰ বিষয়ে যিখিনি গম নোপোৱা কথা সেইখিনি যাতে ছাৰে আমাক গোটেইখিনি সবিশেষ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে বুজাই কয় সেইটোৱে ধন্যবাদ 2017 বৰ্ষত আমি বঙাইগাঁও সাংস্কৃতিক গোষ্ঠীৰ এটা দায়িত্ব লৈছিলোঁ আমাৰ উঠি অহা প্ৰজন্মৰ মাজত বিহুৰ প্ৰসাৰ তথা প্ৰচাৰ আমাৰ কৃষ্টি সংস্কৃতি তাহাঁতক যাতে চিনাকি কৰি দি তাহাঁতক যাতে ভৱিষ্যতে বিশ্ব দৰবাৰলৈ যাতে আমাৰ কৃষ্টি সংস্কৃতিক তাহাঁতে যাতে লৈ যাব পাৰে তাৰ কাৰণে আমি বঙাইগাঁও সাংস্কৃতিক গোষ্ঠীৰ তত্বাৱধানত আমি প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছিলোঁ আমি 2019 বৰ্ষত আমি প্ৰথমবাৰ প্ৰতিযোগিতাৰ মাধ্যমেৰে তেওঁলোকৰ পৰীক্ষা লোৱাৰ এটা ব্যৱস্থা কৰিছিলোঁ কাৰণ প্ৰতিযোগিতাই যিকোনো এটা শিক্ষাৰ মানদণ্ড উন্নত কৰে বুলি মোৰ বিশ্বাস কিন্তু আমি ক'ভিডৰ কাৰণে যোৱা 2 বছৰ 3 বছৰে আমি অনুষ্ঠান পাতিব নোৱাৰিলোঁ এইবেলি যিহেতু পৰিৱেশ ভাল যিহেতু পৰিস্থিতি ভাল সেই গতিকেলৈ আমি আটাইকেইটি প্ৰশিক্ষণ কেন্দ্ৰক লৈ পেলাই আমি একেলগে এইবাৰ আমি অৰিয়ন একাডেমী বৰ্ষণগাঁও বঙাইগাঁও আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰশিক্ষণৰত শিক্ষাৰ্থী অসমৰ বিভিন্ন ঠাইত গৈ নিজৰ পাৰদৰ্শিতা তেওঁলোকে বিভিন্ন সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ইতিমধ্যে উদিতা চক্ৰৱৰ্তীসকলে গম পায় DY 365 যি DY বিহুৰাণী
তাৰে সৰু বিহুৱতী শাখাত তাই ইতিমধ্যে টপ 3 ৰেংক পাইছে। মাৰ্টিনা বৰুৱা সকলোৱে চিনি পায়, বঙাইগাঁৱৰ যিসকলে বিহু চাই বা বিহুৰ প্ৰতি ইণ্টাৰেষ্টেড। মাৰ্টিনা বৰুৱাইও অসমৰ বিভিন্ন ঠাইত তাই নিজে দক্ষতাৰে পুৰস্কাৰ আনিবলৈ সক্ষম হৈছে। তথা হিমাদ্ৰী মোহন তাই এগৰাকী সৰু বিহুৱতী, তাইও অসমৰ বিভিন্ন ঠাইত বিশেষকৈ দৰঙত যি সদৌখন ভিত্তিত মেঘেৰী নাচনি হয়, সৰভোগত যি নামনি বিহুৱতী হয়, এই দুয়োটা স্থানতে তাই বঙাইগাঁৱলৈ সুনাম কঢ়িয়াই আনিছে, শ্ৰেষ্ঠ খিতাপ আনিছে আৰু আমাৰ বঙাইগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইখিনিয়ে আৰু মুঠৰ ওপৰত ছাৰ কৰে। লগতে 3খন স্কুল চলাই আছে ছাৰে। এইখন ছাৰ স্কুলখন ক'ত ক'ত আছে, স্কুলখিনিৰ এড্ৰেছখিনি দিলে ভাল হয়। প্ৰথমতে কওঁ, আজি য'ত অনুষ্ঠানটো হৈ আছে এয়া হ'ল অৰিয়ন একাডেমী, বৰচনগাঁও, বঙাইগাঁৱৰ উত্তৰফালে, ঠিক বঙাইগাঁও পলিটেকনিকৰ ওচৰত। এইখন স্কুলতো তেওঁলোকে স্কুলৰ যি পাঠ্যক্ৰম তাৰে ভিতৰত মানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি হিচাপে বিহুটো ৰাখিছে। ইয়াতে আমি বিহু শিকাই আছোঁ। তদুপৰি খাদিজা দলাই গাঁও, বঙাইগাঁৱৰ যি আপোনাৰ একেবাৰে হাইৱেৰ লগতে খাদিজা দলাই গাঁও বুলি কয় ঠাই, তাতে ইণ্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ্ছ, তাতেও আমি স্কুলীয়া পাঠ্যক্ৰমৰ হিচাপে শিকাই আছোঁ। তথা সদৌ অসম ছাত্ৰ সন্থা বঙাইগাঁও জিলা সমিতিৰ সহযোগত আমি সদৌ অসম ছাত্ৰ সন্থাৰ শ্বহীদ ভৱন কাৰ্যালয়টোত আমি বিহু প্ৰশিক্ষণ আমি 12 মাহে দি আহিছোঁ। যদি আপোনালোকে বিহুৰ প্ৰতি ইণ্টাৰেষ্ট হয়, তেনেহ'লে আপুনি ছাৰৰ একাডেমীত 3খন স্কুলৰ নাম ক'লে, এই 3খন স্কুলতে আহি এতিয়ালৈকে আপোনালোকে এডমিশ্যন ল'ব পাৰে। এডমিশ্যন মানে সদায় খোলা থাকে, যিকোনো সময়তে খোলা থাকে। 12মহীয়া প্ৰচেষ্টাৰে আমি আগবাঢ়িছোঁ আৰু এটি সুখবৰ দিবলৈ ওলাইছোঁ তোমাৰ মাধ্যমে, তোমাৰ চেনেলটোৰ মাধ্যমেৰে। অতি সোনকালে আমাৰ বৈতামাৰী, আমাৰ দক্ষিণ বৈতামাৰী, খাঙৰি পেলাই বৈতামাৰী বৃহত্তৰ অঞ্চলত আমাৰ এটি প্ৰশিক্ষণ কেন্দ্ৰ হ'বলৈ গৈ আছে আৰু এটি বঙাইগাঁৱৰ দোলাইগাঁও অঞ্চলত এটি প্ৰশিক্ষণ কেন্দ্ৰ হ'বলৈ গৈ আছে। সেই হেতুকে যিসকল ইচ্ছুক, যদি আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি তেওঁলোকে ইচ্ছুক, জানিব বিচাৰে, তেওঁলোকে ঢোল বাদল শিকিব বিচাৰে, বিহু নাচ শিকিব বিচাৰে, তেওঁলোকে মোৰ সৈতে পোনপটীয়া যোগাযোগ কৰিলে হ'ল বা মোৰ সাংস্কৃতিক গোষ্ঠীৰ লগত জড়িত যিকোনো সদস্যৰ লগত যোগাযোগ কৰিলে হ'ল বা আমাৰ কণমণি ভণ্টিক যোগাযোগ কৰিলেও সেই গোটেই তথ্যখিনি পাব বুলি আশা কৰোঁ। আৰু ছাৰৰ তাতে মানে অকল যে ল'ৰাখিনিয়ে ঢোল শিকিব পাৰে তেনেকুৱা নহয়, বহুতখিনি ছোৱালীও ঢোল শিকে ইয়াতে। বহু বিহুৱতী আছে, বহু ছোৱালী আছে, তাহাঁতে বিহু নাচৰ লগতে ঢোল বিদ্যাটো তাহাঁতে নিজক সাঙুৰি পেলাই তেওঁলোকে ঢোল বিদ্যাটো অৰ্জন কৰি আছে। ঠিক আছে নমস্কাৰ, মোৰ নাম হিমাশ্ৰী ৰায়। মই বিধান দেউৰী ছাৰৰ তাতে নাচনৰ লগতে ঢোলো শিকি আছোঁ। আপোনালোকে এটা ঢোলৰ বাজি ঢোল চেও, ঠিক আছে এটা ঢোলৰ চেও বাজি দেখুওৱা তেনেহ'লে। এইজনী হৈছে আমাৰ টিচাৰ, মানে এনেইতো তাই মোৰ ফ্ৰেণ্ড হয়, কিন্তু নাও তাই মোৰ মানে টিচাৰ হৈ আছে, মানে শিকায় ছাৰৰ লগত শিকায়। বঙাইগাঁৱৰ স্কুলখনত, বঙাইগাঁও একাডেমীখনত শিকায় আৰু ইয়াতে বেলেগ এজনী বাইদেৱে শিকায়। ইয়াতে কিবা শিকায়, বস্তুখিনি খাব পাৰে। সেই তাৰ কাৰণে আজি আমাৰ এখন ইয়াতে 3খন স্কুল মিলি পিনে এখন ইয়াতে কম্পিটিশ্যন পতা হৈছে। তাতে কি কয় 3খন স্কুলৰে ষ্টুডেণ্ট আহিছে। মই যিহেতু 3খন ষ্টুডেণ্টে সেনেকুৱা আছে, কি কয় টিচাৰ আছে। অৰিয়ন একাডেমীখনৰ মই টিচাৰ হয়। আৰু এইজনী হৈছে ছাৰৰ ছোৱালী, এই ছাৰৰ ছোৱালী হয়। কি নাম তোমাৰ? কি নামটো কৈ দিয়া। ইফালে নাই নকয় তাই নামটো নকয়। এইজনীৰ নাম হৈছে উদিতা চক্ৰৱৰ্তী আৰু ইয়াৰ নাম হৈছে কি নাম আছিল তোমাৰ? হিমাদ্ৰী মোহন। উদিতাই যোৱা বছৰ নামনি অসম ভিত্তিত যিটো সৰু বিহুৱতী হৈছিল DY, তাতে তাই 2nd পজিশ্যন পাইছে আৰু এই নামনি অসম ভিত্তিত দৰং জিলাত 2nd পজিশ্যন, ফাৰ্ষ্ট পজিশ্যন পাইছে। তো বহুত
নমস্কাৰ, মোৰ নাম উদিতা চক্ৰৱৰ্তী। এইখিনিতে মই ঘোষণা কৰাইছো শ্ৰী বিধান সৰাসাৰ যদি কোনোবা এতিয়া নাম দিব বাকী আছে আৰু মই যোৱাবাৰ নামবিলাক দি দিব। পূৰ্বত 2022 চনত মই সৰু বিহুৱতীত ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হৈছোঁ আৰু যোৱাবাৰ হৈ যোৱা DY বিহুৱানীৰ সৰু বিহুৱতীটো মই সফলতা পাবলৈ সক্ষম হৈছোঁ। আৰু তুমি? মই সৰ্বত আৰু দৰঙত ছেকেণ্ড পজিশ্যন পাইছিলোঁ আৰু দৰঙত ফাৰ্ষ্ট তাতে Takoti khen kita giri khen kiti khen dao tako khen dao tako khen tin dao dur dao khen kiti khen dao tako khen dao tako tin dao dur dao tum kita kiti take dur dao tak tum kita kiti take dur tak tak khen tako ni kiti tak tako ni kiti tak tak hit tak tak khen tak khen tak kudu khen tak khen tak hit tak khen geno khen tak khen tak khen বিহুত ব্যৱহাৰ হোৱা তিনিবিধ ফুলৰ নাম নহৰ তগৰ কপৌ তো গাইজ মই এতিয়া ঘৰত যাব ওলাইছিলোঁ কাৰণ আৰু ইয়াতে আমাৰ ব্লগটো সমাপ্ত হ'ল মই মানে ঘৰত অলপমান হুলস্থুলকৈ যাব ওলালোঁ অলপ খৰতকীয়াকৈ যাব ওলালোঁ কাৰণ মোৰ মানে ঘৰত এখন ডান্সৰ স্কুল আছে আৰু 3টা বজাৰ পৰা তাতে ষ্টাৰ্ট হ'ব ডান্স স্কুলখন সেইকাৰণে এতিয়া মই যাওঁ বাই বাই